হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই ধীৰাজ্যোতি শৰ্মাই সকলোকে মোৰ নতুন চেনেল DJ শৰ্মালৈ স্বাগতম জনাইছোঁ। আমি এটা চিৰিঞ্জ ল'ম আৰু এই চিৰিঞ্জটো আমাৰ সৰু চিৰিঞ্জৰ প্ৰথমতে আমি কি কৰিম, আগৰ যোনটো আমাৰ সৰু টোপ আছে সেই টোপটো আমি কাটি দি তেতিয়া আমাৰ ছাগলীটোক ঔষধটো খোৱাত আমাৰ ছাগলীজনীয়ে কষ্ট নাপায়। তেনেকৈ আমি ঔষধটো খুৱাম। এইটো ব্ৰুটন লিভাৰৰ টনিক। আমি ব্ৰুটনটো ব্যৱহাৰ কৰোঁ, আপোনালোকে লিভ 52টো ব্যৱহাৰ কৰিব পাৰে। আমি ব্ৰুটনটো এইকাৰণে ব্যৱহাৰ কৰোঁ যে ইয়াত তাৰমানে আপোনাৰ আইৰণটো বেছি থাকে। আমি এইটো 2 ml কৈ ব্যৱহাৰ কৰিম, 2 ml কৈ খুৱাম ছাগলীক। লিভাৰৰ টনিকটো খুৱালে ছাগলীজনীৰ লিভাৰটো ভালে থাকে। ছাগলীজনীয়ে ঘাঁহ বন ভালদৰে খায় আৰু পোৱালিবোৰে মাকৰ গাখীৰ ভালদৰে খায়। লিভাৰটো ভালে থাকিলে ছাগলীজনীৰ স্বাস্থ্য ভালে থাকিব। আৰু আপোনালোকে পেলুৰ ঔষধ খুওৱাৰ 4 দিন পিছতে লিভাৰৰ ঔষধটো খুৱাই দিব। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে বা উপকৃত হ'ম বুলি ভাবিছে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।